নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। এই ভিডিঅ'টো এটা বিশেষ টপিকৰ ওপৰত হ'বলৈ গৈ আছে আৰু ইতিমধ্যে যোৱা দুদিনমান আগতে মই কম্পাৰ্টমেণ্টেল এক্সাম সন্দৰ্ভত এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ আৰু মই ভাবোঁ যে তোমালোকৰ যিখিনি কুৱেশ্যন আছিলে সেই সেই ভিডিঅ'টোৰ যোগেদি ক্লিয়াৰ হৈছে, কিন্তু বহুতো ছাত্ৰ ছাত্ৰীয়ে সেই ভিডিঅ'টোৰ তলতো কমেণ্ট কৰিছে বিভিন্ন ধৰণৰ কুৱেশ্যনসমূহ। গতিকে আজিৰ ভিডিঅ'টোত সেই কুৱেশ্যনসমূহৰ আনচাৰ দিবলৈ চেষ্টা কৰিম, লগতে বহুখিনি ইম্পৰ্টেণ্ট কথাও ডিছকাছ কৰিবলগীয়া আছে। গতিকে তোমালোকৰ বাবে ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। যদিহে পোনপ্ৰথমবাৰৰ বাবে চেনেলটোত আহিছা, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অলপ ক্লিক কৰিবা, যাতে ভৱিষ্যতৰ সকলোখিনি আপডেট অতি সোনকালে তোমালোকে পাই থাকিব পাৰা। গতিকে ব'লা পলম নকৰি আজিৰ ভিডিঅ'ৰ মাজলৈ যাওঁ। পোনপ্ৰথমে ছাত্ৰ ছাত্ৰীসকলক এটা কথা জনাব বিচাৰোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ বেছিভাগ কুৱেশ্যনে মই দেখিছোঁ যে তেওঁলোকৰ ইলেক্টিভ ছাবজেক্টৰ ওপৰত বেছি কুৱেশ্যন দেখা পোৱা গৈছে। গতিকে ইলেক্টিভ ছাবজেক্টত তোমালোকে কুৱেশ্যন কৰিছা যে তোমালোকৰ হিন্দী বা যি হিষ্ট্ৰী হওক, কম্পিউটাৰ হওক, এইখিনি ছাবজেক্টত তোমালোকে উত্তীৰ্ণ হ'বলৈ সক্ষম হোৱা নাই। এতিয়া ছাত্ৰ ছাত্ৰীসকল এতিয়াও কনফিউজনত আছে যে তেওঁলোকে সেই যি এক্সাম, সেই এক্সামটো এই ইলেক্টিভ ছাবজেক্টত দিব পাৰিবনে নাই, বা ইলেক্টিভ ছাবজেক্টত এই কম্পাৰ্টমেণ্টেল এক্সামটো দিবলৈ পাৰিবনে নাই তেওঁলোকে সুধি আছিলে। গতিকে মই ইতিমধ্যে আগৰ ভিডিঅ'টোত কৈছোঁৱে, কিন্তু যদিহে তোমালোকে ভিডিঅ'টো এতিয়াও ভালদৰে চোৱা নাছিলা, গতিকে সেইকাৰণে মই এই ভিডিঅ'টো পুনৰবাৰ কৈ দিছোঁ যে তোমালোকে যিকোনো 3টা ছাবজেক্টত তোমালোকে মেক্সিমাম 3 ছাবজেক্টত তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিবা। সেয়া লাগিলে যিকোনো ছাবজেক্টে হওক, সেয়া কম্পাৰ্টমেণ্টেল এক্সাম তোমালোকে দিব পাৰিবা। এতিয়া ছাবজেক্টটো বিভিন্ন ধৰণৰ হ'ব পাৰে, যে তোমালোকে অকল ইলেক্টিভ বা আছামিজ বা হিন্দী, ইংলিছ এনেকুৱা বুলি নহয়, যিকোনো 6টা ছাবজেক্টৰ যিকোনো 3টা ছাবজেক্ট, মেক্সিমাম 3টা ছাবজেক্টত তোমালোকে এই কম্পাৰ্টমেণ্টেল এক্সামটো দিব পাৰিবা। গতিকে আশা কৰোঁ এই কুৱেশ্যনটোৰ আনচাৰটো তোমালোকৰ ক্লিয়াৰ হৈছে। এতিয়া নেক্সট কুৱেশ্যনটো আছিলে যে এই এক্সামটোৰ কাৰণে ফৰ্ম ফিল আপ কৰিব লাগিব নি, বা ফৰ্মৰ ফিজ কেনেকুৱা ধৰণৰ হ'ব। গতিকে এই কথাটো আটাইতকৈ বেছিকৈ সুধি আছিলে ছাত্ৰ ছাত্ৰীসকলে। গতিকে মই কৈ দিছোঁ যে তোমালোকৰ এই যি এক্সাম, সেই এক্সামৰ বাবে যি সেৱাৰ অফিচিয়েল ৱেবছাইট আছে, sevaonline.org, সেই অফিচিয়েল ৱেবছাইটত তোমালোকৰ ন'টিফিকেশ্যন আহিব। ন'টিফিকেশ্যন অহাৰ পিছত তোমালোকে তাত গৈ পেলাই তোমালোকে কি কৰিব লাগিব, এপ্লাই কৰিব লাগিব সেই এক্সামটোৰ কাৰণে। এতিয়া এক্সামটোৰ কাৰণে ফিজ কেনেকুৱা ধৰণৰ হ'ব, এইটো যদি ক'বলৈ যাওঁ, তোমালোকৰ পাৰ পেপাৰ, তোমালোকৰ ধৰি লৈছোঁ 3খন পেপাৰ আছে, তেতিয়া 3খন পেপাৰৰ তোমালোকৰ এখন পেপাৰত 500কৈ লাগিব পইচা। গতিকে 500 টকা তোমালোকে পে'মেণ্ট কৰিব লাগিব এখন পেপাৰৰ কাৰণে। এখন পেপাৰ যদি 500 টকা হয়, 3খন পেপাৰ যেনিবা আছে তোমালোকৰ, তেতিয়া টোটেল 1500 ৰুপিজ তোমালোকে পে'মেণ্ট কৰিব লাগিব। ইয়াৰ উপৰিও তোমালোকে 150 টকা এটা এক্সট্ৰাকৈ চেণ্টাৰ ফিজ এটা দিব লাগিব। সেইটো তোমালোকৰ অফিচিয়েল ন'টিছ এখন আহিছে, সেই ন'টিছখনত মই তোমালোকক দেখাই দিছোঁ, তোমালোকে ভালদৰে চাই ল'বা। স্ক্ৰীণত তোমালোকে ইতিমধ্যে দেখা পাইছে যে তাত আছেই যে 500 টকা তোমালোকে এটা ছাবজেক্টৰ কাৰণে পে'মেণ্ট কৰিব লাগিব, লগতে তোমালোকৰ 150 টকা চেণ্টাৰ ফিজ দিব লাগিব। গতিকে আশা কৰোঁ তোমালোকৰ এইটো কুৱেশ্যনো ইতিমধ্যে আনচাৰটো ক্লিয়াৰ হৈছে। এতিয়া আৰু এটা কুৱেশ্যন আছিলে যে তোমালোকৰ যদি তললৈ এই ন'টিফিকেশ্যনটোৰ তললৈ চোৱা, তেনেহ'লে বহুতো ছাত্ৰ ছাত্ৰীয়ে মোক কমেণ্ট কৰি আছিলে যে তেওঁলোকে থিয়ৰী পেপাৰছখিনি বা প্ৰেক্টিকেলো এই কম্পাৰ্টমেণ্টেল যি এক্সাম, সেই এক্সামত প্ৰেক্টিকেলো হ'ব নেকি। এতিয়া তলত যদি তুমি চোৱা 5 নম্বৰ পইণ্টছটো, তেতিয়া দেখিবা যে তাত অনলি লিখি থোৱা আছে যে অনলি থিয়ৰী পেপাৰ্ছৰহে এক্সামটো হ'ব, কোনো ধৰণৰ ইয়াত প্ৰেক্টিকেল এক্সাম নহয়। তোমালোকে অনলি থিয়ৰী দিব লাগিব। এতিয়া ধৰা ইংলিছত তোমালোকৰ 10 মাৰ্কছ ইণ্টাৰনেল এছেছমেণ্ট থাকে নহয়, সেইটো তোমালোকে সেইবিলাক মাৰ্কছ তোমালোকৰ ইয়াত কাউণ্ট কৰা নহ'ব। অনলি তোমালোকৰ এই যি এক্সাম, সেই এক্সামত তোমালোকৰ থিয়ৰীখিনিহে ইনক্লুড থাকিব, প্ৰেক্টিকেলখিনি ইনক্লুডছ নাথাকে। গতিকে এইটো কুৱেশ্যনো তোমালোকৰ ক্লিয়াৰ হৈছে বুলি মই ভাবিছোঁ। গতিকে আৰু যদি তোমালোকৰ কিবা কুৱেশ্যন আছে, তোমালোকৰ এতিয়াও যদি কিবা ডাউট আছে, তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাবা। আৰু ইয়াৰ যি এপ্লাই যেতিয়া ষ্টাৰ্ট হ'ব, তেতিয়া মই নিশ্চয়কৈ তোমালোকক ভিডিঅ' এটা প্ৰস্তুত কৰিম, আৰু ভিডিঅ'ৰ যোগেদি তোমালোকে জানিব পাৰিবা। সেইকাৰণে কৈছোঁ পুনৰবাৰ তোমালোকে চেনেলটোৰ সৈতে আমাৰ জড়িত হৈ থাকা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অলপ ক্লিক কৰি ৰাখা। আৰু এই এক্সামটো যেতিয়াই ন'টিফিকেশ্যন আহে, আৰু বোধ কৰোঁ এই এক্সামটো অহা মাহৰ ভিতৰতে পতা হ'ব, সেৱাৰ ফালৰ পৰা ন'টিফিকেশ্যন আহিব। গতিকে তোমালোকক পোনপ্ৰথমবাৰৰ বাবে মই ন'টিফিকেশ্যনটো দিবলৈ চেষ্টা কৰিম। তোমালোকে এই চেনেলটোৰ সৈতে জড়িত হৈ থাকা। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰি থৈছোঁ। আৰু যদি কিবা ডাউট আছে, তেনেহ'লে প্লিজ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবা, আৰু তাৰো মই আনচাৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় অসম।